Hey, good morning guys. Welcome to my channel Ankita Uronia Mon. আৰু আজি হল 25th December মানে Christmas and Merry Christmas to all. আৰু Christmasৰ কাৰণে মই গিফ্ট এটা পালো মই স্ক্ৰিনত দেখাইছো তো এইটো মোবাইল Oppo A55 আৰু একচুয়ালি Christmas বুলি নহয় আগৰ পৰাই লোৱা প্ল্যান চলি আছিল কিন্তু ল'ব পৰা নাছিলো কাৰণে যে নহওক বাৰু এতিয়া মই বৰ্তমান ঘৰত আছো আৰু উলাই যাম খ্ৰীষ্টমাছৰ কাৰণে মই আঙ্কলহঁতৰ লগত যাম আৰু খ্ৰীষ্টমাছত কি কৰো কি নকৰো সকলোখিনি আপোনালোকক আজি দেখাবলৈ ট্ৰাই কৰিম কিন্তু তাৰ আগত যাম এখন দোকানত আৰু মোৰ ফ্ৰেণ্ড এজনী ৰখি আছে তো বলক ভিডিওটো আৰম্ভ কৰো Don't know what you're saying. You're flying higher than a plane. তো তলত আহি পালো এতিয়া আৰু একচুয়ালি মই যে কৈ আছিলোঁ মোৰ ফ্ৰেণ্ড এজনক লগ কৰিব যাম তাৰ কাৰণটো হ'ল বাৰ্থডে গিফ্ট আনিব যাম কালি আমাৰ বেষ্ট ফ্ৰেণ্ড আমি তিনিজনী বেষ্ট ফ্ৰেণ্ড এতিয়া এজনীক লগ পাব আৰু এজনীৰ বাৰ্থডে হয় কালি তো যিয়ে নহওক এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় তো আই উইচ সকলোৱে ভাল পাব তো এতিয়া তো আহি মই পালোঁ জুৰি পাৰ খোজকাঢ়ি আহিলোঁ যিহেতু ইমান শকত হৈ গৈছোঁ তো খোজকাঢ়ি আহিলোঁ আৰু মোৰ ফ্ৰেণ্ডজনী এতিয়ালৈকে কোনো দেখা দেখি নাই আহি আছে ফোন কৰিলোঁ এইমাত্ৰ আহি আছে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা এইটোৱে হ'ল যে ভ্লগ বনোৱাৰ চক্কৰত মই মোৰ মাস্কখন পাহৰি গ'লোঁ এতিয়া তাইক কৈছোঁ এখন এক্সট্ৰা মাস্ক আনিবলৈ আনে চাওক এতিয়ালৈকে আহিয়ে পোৱা নাই তুমি যে দেখা পাইছে গলু মলু আহি আছে এজনী মোৰ ফাৰ্ষ্ট বেষ্ট ফ্ৰেণ্ড আৰু এজনী আছে তাৰ কাৰণে ৰাস্তা পাৰ হৈ আছোঁ মই যে কৈ আছিলোঁ মোৰ ফ্ৰেণ্ডজনী আহিলে এতিয়া আমি গৈ আছোঁ আৰু এটা কথা এটা ব্লগিং চেনেল আছে নামটো কৈ দে দীপশিখা লাইভ এণ্ড ব্লগ চাব ভিডিঅ' বহুতেই ভাল ভাল ভিডিঅ' আছে আৰু তাৰ পৰা ইনস্পিৰেট হৈ ময়ো ষ্টাৰ্ট কৰিছোঁ ব্লগিং যিয়ে নহওক এতিয়া গৈ আছোঁ আৰু অলপ খোজকাঢ়ি গ'লে পাই যাম তো হৈ গ'ল অৰ্ডাৰ দিলোঁ আৰু কালি এতিয়া ৱেইট কৰি আছোঁ আমি বাৰ্থডে কাৰণে মোৰ আঙ্কলহঁত আহি আছে অলপ আগুৱাই গৈ ফ্ৰেণ্ড বস্তু ৰখিব দিছে তো এতিয়া গাড়ীত বহিলোঁ আৰু আঙ্কল আণ্টি আগত আছে অলপ দেৰি লাগিব লাইক 10-15 মিনিট ঠাইটো ময়ো ভালকৈ চিনি নাপাওঁ গৈছোঁ যদিও ঠাইটো পাহৰি গৈছোঁ তো দেখাই থাকিম আগলৈ কি হয় খ্ৰীষ্টমাছ কেনেকৈ চেলিব্ৰেট কৰিছে আৰু কি দিয়ে কি নিদিয়ে তো মই নামিলোঁ আৰু আঙ্কল আৰু আণ্টি আগত গৈছে এইটো হ'ল নীলাচল পথ বুলি কয় এইখিনি চাৰ্ভে নাপাওঁতে পায় তো এতিয়া বহুত গাড়ী আছে আগত দেখিছোঁ আঙ্কলে গাড়ীখন পাৰ্ক কৰিব গৈছে আণ্টি ভিতৰত গ'ল মই আঙ্কলৰ কাৰণে ৰখি আছোঁ কাৰণ মোৰ বেগটো তাতে আছে বেগতে মোৰ গোটেইবিলাক খাজাৰ আছে তো আজি ৰখি দিওঁ আঙ্কলৰ কাৰণে খ্ৰীষ্টীয়সকলৰ ভগৱান বুলি বহুতে জানে সেই খ্ৰীষ্ট আমাৰ জগতত অ'কে তো আমাৰ চাৰ্চৰ মানুহ এজন আছে তেওঁৰ লগত আমি অলপ কথা পাতিম যে যীশু খ্ৰীষ্টৰ কি হয় কিয় খ্ৰীষ্টমাছটো পতা হয় এভৰিথিং গোটেইখিনি জানিম মাস্কখন খুলি ল'ব ছাৰ যীশুখ্ৰীষ্ট জন্ম যিটো আমি খ্ৰীষ্টমাছ পালন কৰোঁ তাৰ আচল উদ্দেশ্য হ'ল মানুহ পাপত সোমাই পৰি ঈশ্বৰৰ পৰা দূৰ হ'ল কাৰণ ঈশ্বৰ পবিত্ৰ আৰু পাপে আমাক অপবিত্ৰ কৰি পেলালে তো আমাৰ যিটো পাপৰ পৰা বাচিবৰ উপায় আমি উপায়বিহীন হৈ পৰিলোঁ কাৰণ সেই পাপৰ যি পৰিণাম যি শাস্তি পাব লাগে তাৰ পৰা উদ্ধাৰৰ আমাৰ ৰাস্তা নাছিলে
মানুহক বিভিন্ন সময়ত বিভিন্ন নিয়মত ঈশ্বৰে বান্ধিব চেষ্টা কৰিলে, কিন্তু আমি নিয়ম ভংগ কৰি গ'লোঁ আৰু উপায়হীন হৈ ঈশ্বৰে নিজৰ পুত্ৰৰ ৰূপত কুমাৰী মৰিয়মৰ পৰা জন্মগ্ৰহণ কৰিলে। ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা কুমাৰী মৰিয়মৰ গৰ্ভত যীশুখ্ৰীষ্ট স্থাপিত হ'ল আৰু যীশুখ্ৰীষ্টৰ জন্ম হ'ল। আৰু যীশুখ্ৰীষ্টৰ এই যি পৃথিৱীলৈ অহা মূল উদ্দেশ্য হ'ল যে মানুহক পাপৰ পৰা পৰিত্ৰাণ দিব লাগে। তেওঁ নিজে কৈছিলে, মই কাকো শাস্তি দিব অহা নাছোঁ, মই জগতক পৰিত্ৰাণ দিবলৈহে আহিছোঁ। তেওঁ পাপীক শাস্তি দিয়া নাছিলে, যুদ্ধ কৰা নাছিলে, কাৰো লগত কাকো শাস্তি দিয়া নাছিলে। আমাৰ পাপৰ ভাৰ লৈ ক্ৰুচ কাঠত তেওঁ নিজকে বলিস্বৰূপে আগবঢ়ালে। তেওঁ তেজ বোৱালে, সেই তেজৰে আমাৰ পাপ ধোৱা হ'ল। আৰু আমাক তেওঁ ক'লে যে যোনে ইয়াক বিশ্বাস কৰিব যে মোৰ পাপৰ ভাৰ যীশুখ্ৰীষ্টই ল'লে, তেওঁ সেই পাপৰ পৰা পৰিত্ৰাণ পাব। ছাৰ আৰু এটা কথা সুধোঁ, মানে মই ৰিচেণ্টলি গ'লোঁ, 23 তাৰিখে কিবা এটা পতা হয়, মানে আজি 25 তাৰিখে খ্ৰীষ্টমাছ হয়, কিন্তু 23 তাৰিখৰ কিবা সেইটো কি হয় মানে? আচলতে প্ৰকৃত অৰ্থত ক'ব হ'লে আজি 25 ডিচেম্বৰ যিটো, সেইটো আমি নিৰ্ধাৰিত কৰি লোৱা এটা দিন। 25 ডিচেম্বৰ, 23 ডিচেম্বৰ, কোনোবাই জানুৱাৰীটো পাতে, এই দিনটো আমাৰ কাৰণে মহত্ব নাৰাখে। আমাৰ কাৰণে মহত্বপূৰ্ণ হ'ল যে প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ আহিছিল। কাৰণ সেই সময়ত ইমান সঠিককৈ হয়তো মানুহৰ ৰেকৰ্ডবিলাক ৰখা নাছিলে। সেইকাৰণে 25 ডিচেম্বৰটো এটা নিৰ্ধাৰণ কৰি লৈছিল যে আমি এইটো দিনত খ্ৰীষ্টমাছ হিচাপে উদযাপন কৰিম। তাৰিখটো আমাৰ কাৰণে ডাঙৰ কথা নহয়, আমাৰ কাৰণে উদ্দেশ্যটো ডাঙৰ, যে যীশুখ্ৰীষ্টই এই জগতলৈ আহিছিল, তেওঁ মানুহৰ পাপ খণ্ডন কৰিবলৈ আহিছিল, মানুহক এটা সুযোগ দিব আহিছিল ঈশ্বৰৰ লগত সম্বন্ধ পুনৰ স্থাপন কৰিবৰ কাৰণে, যি সময়ক দুভাগত ভাগ কৰি পেলাইছিল। প্ৰথম ভাগ যি আমি কওঁ BC, খ্ৰীষ্ট পূৰ্ব, আৰু খ্ৰীষ্টবাদত আমি এই সুযোগটো পাইছোঁ। তাৰ আগৰ সময়ছোৱাত আমাৰ পাপৰ কোনো উপায় নাছিলে, আমি বলি বিধান মানিছিলোঁ, আমি বহুত কিবা কিবি নিয়ম মানিছিলোঁ, কিন্তু সৰ্বশ্ৰেষ্ঠ বলি হিচাপে যীশুখ্ৰীষ্টই নিজকে ক্ৰুচ কাঠত বলিদান কৰিলে আৰু তেওঁৰ ওপৰত কোনো বলি হ'ব নোৱাৰে। থেংক ইউ ছাৰ, আপুনি ইমানখিনি কথা ধন্যবাদ। ক'লে। তো আপোনালোকে গম পালে যে খ্ৰীষ্টমাছ কিহৰ কাৰণে পালন কৰা হয়। আমি সকলোৱে 25th খ্ৰীষ্টমাছ পালন কৰোঁ, কিন্তু তেওঁ ক'লে যে দিনটো ইম্পৰ্টেণ্ট নহয়, যিটো মহত্ব সেইটোহে ইম্পৰ্টেণ্ট হয়। এতিয়া কেক কাটিং দেখালোঁ, ইমান ধুনীয়াকৈ কেক কাট কৰিলে, এতিয়া কেকটো খাব মাতি আছে, কেকটো খাব যাওঁ। আপোনালোকে খাওক, নিজৰ নিজৰ ওচৰত য'ত খ্ৰীষ্টমাছ পালন কৰি আছে তাতে খাওক, ময়ো ইয়াতে কেক খাওঁ আৰু অলপ খানা খাওঁ, তাৰপিছত ঘৰলৈ যাম। আৰু এতিয়া কেক কাটিং কৰিব, যিহেতু জিচাছৰ বাৰ্থডে হয়, তো আমি সকলোৱে এতিয়া কেক কাটিম আৰু কেকটো খাম। ইয়াহু!
আছে গাহৰি, চিকেন, চালাড, চব্জি আৰু দাল আৰু ভাত। তো ওলালোঁ এতিয়া খ্ৰীষ্টমাছৰ পৰা, আৰু ইভিনিঙো পাৰ্টি আছে, বাট ইভিনিং মই আহিব নোৱাৰিম, এতিয়া নহওক সেইটো লৈ লৈছোঁ মানে মই গিফ্ট কৰা নাই, তাতে পৰি আছিলে, মই তুলি লৈ আহিছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, মোৰ ভিডিঅ'টোত লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে, কাৰণ লাইক আহিলে ভিডিঅ' বনাম। আৰু একচুৱেলি ভিডিঅ'টো আপলোড কৰাত বহুতেই বেছি লেট হৈ গ'ল, মানে বহুত বেছি লেট হৈ গ'ল, চ' এইটো কাৰণে চ' চৰি এণ্ড থেংক ইউ ছ' মাছ। টাটা, বাই বাই এণ্ড হেপ্পী নিউ ইয়েৰ।